নমস্কাৰ মই বিপ্লৱ পৰাশৰ খাউণ্ডে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল লিভিং ইনস্পিৰেশ্যন ফাণ্ডামেণ্টেল এণ্ড ইউফৰেলে আদৰণি জনাইছোঁ আজি মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে সেই প্ৰশ্নটো হৈছে মগজুৰ কাম কি যেতিয়া এই কথাটো বিভিন্ন সময়ত বিভিন্ন মহলত বিভিন্ন জনক সোধা যায় তেনে আমি বিভিন্ন ধৰণে উত্তৰটো পাওঁ কোনোবাজনে হয়তো কয় যে মগজুটোৱে আমাক চলায় কোনোবাই কয় যে মগজুটো হৈছে কম্পিউটাৰত যেনেকৈ CPU আছে তেনেহ'লে মগজুটো CPUৰ দৰে কাম কৰে আমাৰ কোনোবাই কয় আবেগ আমাৰ থটছ ভাৱধাৰা আমাৰ কগনিটিভ স্কিলছ বুদ্ধিমত্তা ইত্যাদি আমাৰ মগজুৰ পৰা হয় বিভিন্ন ধৰণে বিভিন্ন সময়ত বিভিন্ন মহলত বিভিন্ন ধৰণে কথাটো কয় কিন্তু যদি আমি মগজুৰ কামৰ বিষয়ে যদি আমি চাওঁ তেনেহলে আমি দেখো যে সাইন্টিফিক যদি আমি ধাৰণাটো লওঁ তেনেহলে এটা দীঘলীয়া সংজ্ঞা পোৱা যায় তাৰ ডেফিনেশ্যন we found a long definitions of the function of a brain আৰু আমি যদি গুগলত সাৰ্চ কৰি চাওঁ তেনেহলে আমি এটা দীঘলীয়া সংজ্ঞা এটা পাওঁ যাৰ পৰা আমি এটা উত্তৰ নাপাওঁ যে আমাক যদি পটককে সোধে যে ব্ৰেইনৰ কাম কি মগজুৰ কাম কি what is the function of the brain তেনেহলে তাৰ উত্তৰটো এটা যদি কথাত আমি উত্তৰ দিব উত্তৰটো দিয়া নহয় এতিয়া চাওক গুগলত যেটো কথা লিখা আছে এটো এনে ধৰণে লিখা আছে যে যেতিয়া মই সাৰ্চ কৰিছিলো তাত এনে ধৰণে পাইছিলো যে what is the function of the brain বুলি সাৰ্চ কৰোতে তাত পাইছিলো যে the brain is a complex organ that controls thoughts memory emotions touch motor skills vision breathing temperature hunger and every process and spinal cord that extend from it make up the central nervous system or CNS এটা কথাটো হল বুজিবলৈ দিগদাৰ কিছু মানুহৰ ক্ষেত্ৰত আসলে দিগদাৰ নহয় বৰ সহজে হয় কিন্তু আমাৰ বহুতৰ ক্ষেত্ৰত দিগদাৰ বুজিবলৈ এতিয়া মই আপোনালোকক 10 সেকেন্ড সময় দিম আপোনালোকে ভাবক যে ব্ৰেইনৰ কাম কি আৰু উত্তৰটো আপোনালোকে নিজাববীয়াকৈ উলিয়াই লওক Time start now. Tick tick 1, tick tick 2, tick tick 3, tick tick 4, tick tick 5. Bhabok, tick tick 6, tick tick 7, tick tick 8, tick tick 9, tick tick 10. নিশ্চয় আপোনালোকে নিজৰ উত্তৰটো বিচাৰি পালে যে এটা কথাত মগজুৰ কাম কি এতিয়া বিভিন্ন সময়ত বিভিন্ন যেতিয়া আমি ট্ৰেইনিং আদি ইত্যাদি বা বিভিন্ন জনক লক কৰি ফুৰো তেনেকুৱা এটা এক্সপেৰিয়েন্স মই আপোনালোকৰ আগত ক'ব বিচাৰিছো যে মই কি শিকিলো যে হোৱাট ইজ দ্য ফাংচন অফ দ্য ব্ৰেইন এটা কথা যদি উত্তৰ দিয়া বুলি মোক পটককে কয় তেনেহলে মই কম যে মগজুৰ কাম হৈছে জীয়াই ৰাখা The function is the brain is survival এটা কথা আমি যিয়ে নকৰো আপোনালোকে ভাবি চাওক নিজৰ উত্তৰটো গৈ পেলাই সেই সাৰ্ভাইভলতে পাবগৈ মগজুৱে কেইটামান বস্তু বেয়া পায় এটা হৈছে মগজুৱে নতুন বস্তু ভাল নাপায় মগজুৱে পেইন ভাল নাপায় সদায় শান্তিত থাকিব বিচাৰে তিনটা বস্তু নতুন বস্তু ভাল নাপায় পেইন ভাল নাপায় বিষ ভাল নাপায় আৰু মগজু মূৰৰ বিষৰ কথা কোৱা নাই মই দে পেইন ভাল নাপায় আৰু ই সদায় শান্তিত থাকিব বিচাৰে কেতিয়াবা যদি ইয়াৰ এইকিটা কথাত বাধা আহে মগজুৱে সদায় নিজৰ ৰাস্তা নিজে আকৌ উলিয়াই লয় শান্তিত থাকিবৰ কাৰণে পেইন কমাবৰ কাৰণে আৰু নতুনত্ব নাহিবৰ কাৰণে শান্তিত থাকি ভাল পায় ডাৰউইনে এটা কথা কৈ গৈছে এইখিনিতে মই যোগ কৰিব বিচাৰিছো যে সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট যোগ্য ভোগ্য বসুন্ধৰা যদি আমাৰ ব্ৰেইনৰ কাম হৈছে সাৰ্ভাইভেল তেনেহলে আমি ইয়াক কিমান ভাবে ফিট কৰি ৰাখিব পাৰিম যাতে আমি জীয়াই থকাত সুন্দৰভাৱে জীয়াই থাকিলেই নহব সুন্দৰভাৱে যাতে আমি জীয়াই থাকিব পাৰো গতিকে
আজি ইমানতে সামৰিম ভিডিঅ'টো যে মগজুৰ কাম কি যদি এটা উত্তৰ লাগে তেনেহ'লে তাৰ কথাটো উত্তৰটো হৈছে যে জীয়াই ৰখা মগজুৰ কাম হৈছে জীয়াই ৰখা আৰু লগতে ইয়াৰ পিছৰ যিসমূহ ভিডিঅ' আহি আছে সেই ভিডিঅ'সমূহত মই আপোনালোকৰ লগত ব্ৰেইন ৰিলেটেড আমাৰ যিটো এডুকেশ্যন ছিষ্টেম আমি এডুকেশ্যনটো কেনেকৈ পাব পাৰোঁ আমি ব্ৰেইন থ্ৰু আমাৰ আছে কিবা কিবি মই যেতিয়া সময় আহিব আপোনালোকক এটা এটাকৈ কৈ যাম যে আমি মগজুৰ দ্বাৰা কি ধৰণে শিক্ষা গ্ৰহণ কৰিব পাৰোঁ আৰু মগজু ভিত্তিক কি ধৰণে আমি ব্ৰেইন বেছড লাৰ্ণিং এণ্ড ব্ৰেইন বেছড টিচিং আমি কৰিব পাৰোঁ আশা কৰোঁ ভাল পাইছে চাই পেলাই আৰু যদি পাইছে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব নতুনকৈ কোনোবাই চাইছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আশা কৰোঁ অনাগত দিনসমূহত আপোনালোক সকলোকে আকৌ লগ পাম আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ from my YouTube channel Living Inspiration Fundamental and Euphoria. Thank you.